বন্ধুসকল আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলালৈ আহি পৰিছে ডাঙৰ খবৰ প্ৰতিমাহে লাভ কৰিব ৩০০০ টকা আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি পৰিছে বহুতে বেছি ডাঙৰ খবৰ অৰুণোদয়ক লৈ ৰাজ্যৰ প্ৰযোজ্য হ'ল নতুন নিয়ম ৫টা নিয়ম মানিলেহে লাভ কৰিব আপোনালোকে অৰুণোদয় ধন ৯০০০ টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয় আঁচনিত প্ৰথমটো নিয়ম পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক ইয়াৰ লগতে দ্বিতীয়টো নিয়ম হৈছে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব আৰু তৃতীয়টো নিয়ম হৈছে বেংক একাউণ্টত ডিবিটিৰ সুবিধা এক্টিভ থাকিব লাগিব আপোনালোকৰ চতুৰ্থটো নিয়ম হৈছে পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব পঞ্চমটো নিয়ম হৈছে সকলো নথিপত্ৰ আপডেট হৈ থাকিব লাগিব আৰু আজিৰে পৰাই প্ৰযোজ্য হ'ব এই নতুন নিয়মসমূহ বন্ধুসকল আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে SBI লাখ লাখ গ্ৰাহকৰ বাবে আহি পৰিছে বহুতে বেছি জৰুৰী খবৰ এদিন দুদিন নহয় একেৰাহে 6 দিনলৈ বন্ধ থাকিব বেংক সেৱা 23 মেৰ পৰা 28 মেলৈ বন্ধ থাকিব ভাৰতীয় ষ্টেট বেংক বিপদত পৰিব ভাৰতীয় ষ্টেট বেংকৰ লাখ লাখ গ্ৰাহক 23 মে ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি চতুৰ্থ শনিবাৰে খোৱাৰ বাবে সমগ্ৰ দেশতে বেংক বন্ধ থাকিব 24 মে দেওবাৰ সাপ্তাহিক বন্ধৰ দিন 25 আৰু 26 মেত সমগ্ৰ দেশতে দুদিনীয়া ধৰ্মঘটৰ আহ্বান AISBISFৰ কেইবাটাও দাবী উত্থাপন কৰি দুদিনীয়া ধৰ্মঘটৰ আহ্বান অল ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়া ষ্টাফ ফেডাৰেশ্যনৰ 27 মেত ঈদ উল আজহা উপলক্ষে অসমতে ধৰি দেশৰ বিভিন্ন অংশতে চৰকাৰী ছুটি থাকিব 28 মেত জম্মু আৰু কাশ্মীৰকে ধৰি দেশৰ কিছু প্ৰান্তত বকৰি ঈদৰ দ্বিতীয় দিনাৰ ছুটি থাকিব কি সেৱা বন্ধ থাকিব 1 বেংকৰ শাখাত গৈ টকা জমা দিয়া চেক ক্লিয়াৰেন্স কৰা বা ঋণৰ আবেদন কৰিব নোৱাৰিব 2 একেৰাহে কেইবাদিনো বন্ধ থকাৰ বাবে কোনো স্থানত ATMত নগদ ধনৰ নাটনি হ'ব পাৰে কি সেৱা উপলব্ধ থাকিব ইণ্টাৰনেট বেংকিং য়োনো এপ আৰু UPI আদি ডিজিটেল সেৱাসমূহ সক্ৰিয় হৈ থাকিব বন্ধুসকল এই মুহূৰ্তত চৰকাৰী ঘৰক লৈ আহি পৰিছে বহুতে বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ শীঘ্ৰেই কৰক আবেদন চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰে সাজু কৰক নথিপত্ৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকী ঘৰ এতিয়াৰে পৰা গাঁও আৰু নগৰৰ সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ বন্ধুসকল আজি পৰৱৰ্তীটো খবৰ হৈছে বহুতে বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো দেশজুৰি বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ হিট ৱেভৰ বাবে আগুৱাই দিয়া হ'ল গৰমৰ বন্ধ প্ৰকাশ পালে ৰাজ্য ভিত্তিক গৰমৰ বন্ধৰ তালিকা আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে দেশজুৰি বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ হিট ৱেভক লৈ হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ দেশৰ বিভিন্ন ৰাজ্যত বিদ্যালয়ৰ গৰমৰ বন্ধক লৈও ঘোষণা প্ৰশাসনৰ উষ্ণ প্ৰবাহৰ বাবে তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে পৰাস্তম্ভ বৃদ্ধি পালে ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যক লৈ চিন্তিত ৰাজ্য চৰকাৰ শিক্ষাৰ্থীসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ কেইবাখনো ৰাজ্য চৰকাৰে গৰমৰ বন্ধ ঘোষণা কৰিছে আগন্তুক সপ্তাহত উত্তৰ আৰু মধ্য ভাৰতত বৃদ্ধি পাব গৰমৰ প্ৰকোপ এইবাৰ গৰমৰ বাবে বৃদ্ধি পাব পাৰে বন্ধৰ সময়সীমাও শেহতীয়াকৈ মুকলি হোৱা ৰাজ্যভিত্তিক গৰমৰ বন্ধৰ তালিকা অনুসৰি দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত 11 মেৰ পৰা 1 জুলাইলৈ প্ৰায় 51 দিন বন্ধ থাকিব বিদ্যালয়সমূহ হাৰিয়ানা অহা 25 মেৰ পৰা 30 জুনলৈ সকলো চৰকাৰী আৰু ব্যক্তিগত স্কুলত গৰমৰ বন্ধ পঞ্জাৱতো অহা 25 মেৰ পৰা 1 জুলাই পৰ্যন্ত গৰমৰ বন্ধ ঘোষণা কৰা হৈছে উত্তৰ প্ৰদেশত 20 মেৰ পৰা 15 জুন বন্ধ থাকিব বিদ্যালয় নয়ডা আৰু গাজিয়াবাদত পুৱা 7 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে চলিব পাঠদান ৰাজস্থানত তীব্ৰ গৰমৰ বাবে 17 মেৰ পৰা বন্ধ ঘোষণা কৰা হৈছিল 20 জুন পৰ্যন্ত বন্ধ থাকিব ৰাজস্থানৰ সকলো বিদ্যালয় বিহাৰত 1 জুনৰ পৰা 20 জুনলৈ হ'ব গৰমৰ বন্ধ অতিপাত গৰমৰ বাবে পাটনা আৰু আৰৱালাত 5ম শ্ৰেণী পৰ্যন্ত সকলো স্কুল সময়সীমাকভাৱে বন্ধৰ নিৰ্দেশ হাইস্কুলৰ সময় পুৱাৰ ভাগলৈ সলনিৰ নিৰ্দেশনা ছত্তীশগড়ত এইবাৰ 20 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা গৰম বন্ধ 15 জুনলৈকে অব্যাহত থাকিব দক্ষিণৰ দুই ৰাজ্য তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশতো 24 এপ্ৰিলৰ পৰাই চলি আছে গৰমৰ বন্ধ 11 জুন পৰ্যন্ত চলিব এই দুই ৰাজ্যত গৰম বন্ধ
উৰিষ্যা চৰকাৰৰ নিৰ্দেশ পিছতে গৰমৰ বাবে ২৭ এপ্ৰিলৰ পৰা স্কুলসমূহ বন্ধ কৰা হৈছে। বতৰ বিজ্ঞান আৰু চিকিৎসকসকলে শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱকসকলক আগবঢ়াইছে এই পৰামৰ্শ। ডিহাইড্ৰেশ্যন, হিষ্ট্ৰোকৰ পৰা বচাই ৰাখিবলৈ অভিভাৱকক সজাগ হৈ থকাৰ আহ্বান জনাইছে। আৰু ইয়াৰ লগতে শৰীৰত পানীৰ পৰিমাণ সঠিককৈ বজাই ৰাখিবলৈ খাদ্যৰ ক্ষেত্ৰত বিশেষ নজৰ ৰখাৰো পৰামৰ্শ আছে। দুপৰীয়াৰ ভাগত প্ৰয়োজন অবিহনে ঘৰৰ বাহিৰ নহ'বলৈ জনাইছে আহ্বান। বন্ধুসকল, এই মুহূৰ্তত ঈদক লৈ আহি পৰিছে বহুতে বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বকৰি ঈদক লৈ কেন্দ্ৰীয় খিলাল কমিটিৰ ডাঙৰ ঘোষণা। চৰকাৰৰ SOP মতে উদযাপন কৰক ঈদ। কুৰবানীত কোনো বিশেষ জন্তু দিব লাগে বুলি কথা নাই। ছাগলী, ভেড়া অথবা দুম্বাৰেও কুৰবানী দিব পাৰি। গোমাতাক আমাৰ ভাইসকলে পূজা কৰে। তেনে ক্ষেত্ৰত আনে মনত দুখ পোৱা কাম কৰাটো উচিত নহয়। চৰকাৰে যি নিৰ্দেশনা আনিছে সেইমতে উদযাপন কৰক এইবাৰ ঈদ। এই আহ্বান কেন্দ্ৰীয় খিলাল কমিটিৰ সভাপতি মৌলানা ফফৰ উদ্দিন আহমেদৰ। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে গুটকা খাই য'তে ত'তে পিক পেলোৱাসকল সাৱধান। প্ৰশাসনে জাৰি কৰিছে কঠোৰ জাননী। পুনৰ জনাইছোঁ, গুটকা খাই য'তে ত'তে পিক পেলোৱাসকল সাৱধান হৈ যাওক। ধৰা পৰিলে ভৰিব লাগিব জৰিমনা। গ্ৰহণ কৰা হ'ব আইনগত ব্যৱস্থা। প্ৰশাসনে জাৰি কৰিছে জৰুৰী জাননী। চৰকাৰী বেচৰকাৰী কাৰ্যালয়, বিদ্যালয়ত সৃষ্টি কৰিব নোৱাৰিব ৰেড স্পট। পাৰ্ক, বাছ আস্থানতো কৰিব নোৱাৰিব ৰেড স্পট। নগাঁও পৌৰসভাই জাৰি কৰিছে এই জাননী। নিয়ম উলংঘা কৰিলেই লোৱা হ'ব আইনী ব্যৱস্থা। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, আদালতলৈ লৈ যোৱা নহ'ব বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক। চিনাক্ত হোৱাৰ লগে লগে খেদি পঠোৱা হ'ব। অনুপ্ৰৱেশকাৰীক বিতৰণ বাবে প্ৰযোজ্য হ'ব নতুন নিয়ম। অনুপ্ৰৱেশকাৰী ধৰা পৰাৰ লগে লগে সীমান্তত BSFক গতাই দিয়া হ'ব। CAAৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিব নোৱাৰা অবৈধ প্ৰব্ৰজনকাৰীক আদালতলৈ নিয়া উচিত নহয় বুলি আৰক্ষী আয়ুক্ত RPFক স্পষ্ট নিৰ্দেশ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ। পশ্চিমবংগৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীক সকিয়নি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক আটক। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। ঈদৰ কুৰবানী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ কৰিছিল কটু মন্তব্য। প্ৰায় 2 ঘণ্টা আঁৰত আৰক্ষীয়ে ঘৰ ঘেৰাও কৰি আটক কৰে আলী আকবৰ মিয়াক। পশ্চিম বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া। বিলাসীপাৰা অসম জিলা আৰক্ষী অধীক্ষকক নেতৃত্বত আলী আকবৰ মিয়াক আটক কৰা হৈছে। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে JCB লৈ গুদামত চলিল অভিযান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জিলাই জিলাই চলিছে কঠোৰ অভিযান। এটাকৈ মূল্য বৃদ্ধি কৰিলেও বিপদত পৰিব বেপাৰীসকল। JCB লৈ খাদ্য সুৰক্ষা বিভাগে চলাইছে অভিযান। জনস্বাস্থ্যৰ সৈতে ভয়ংকৰ কাণ্ড কৰা কোনো বেপাৰী এইবাৰ সাৰি যাব নোৱাৰিব। হোজাই চহৰৰ ফল মূলৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চলাইছে অভিযান। বহু বিষাক্ত কল নষ্ট কৰে খাদ্য সুৰক্ষা বিভাগে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জিলাই জিলাই চলিছে কঠোৰ অভিযান। 1 টকাও মূল্য বৃদ্ধি কৰিলেও বিপদত পৰিব বেপাৰীসকল। JCB লৈ খাদ্য সুৰক্ষা বিভাগে চলাইছে এই অভিযান। জনস্বাস্থ্যৰ সৈতে ভয়ংকৰ কাণ্ড কৰা কোনো বেপাৰীক সাৰি যাব নোৱাৰিব। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।